প্ৰাথমিক শিক্ষাৰ লগত জড়িত প্ৰায় সকলোৱেই বোধহয় গুণোৎসৱৰ সম্পৰ্কে কম বেছি পৰিমাণে অৱগত। সেই গুণোৎসৱ সম্পৰ্কে আজিৰ ভিডিঅ'ত কিছু আলোচনা কৰিব বিচাৰিছোঁ। এইখিনিতে দৰ্শকবৃন্দক অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চায় আৰু যিসকল দৰ্শকে মোৰ চেনেল নতুনকৈ চাই আছে তেওঁলোকে যেন ভিডিঅ' চলি থকা সময়ত তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনত প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি লয় আৰু লগে লগে বেল আইকনটো চুই দি নতুন নতুন ভিডিঅ'ৰ জাননী পাই থকাৰ ব্যৱস্থা কৰে। আহক আমি আগবাঢ়ি যাওঁ আজিৰ বিষয়বস্তু সম্পৰ্কে। 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনে ভাৰতবৰ্ষৰ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুকে গুণগত, সৰ্বাত্মক আৰু শিশু উপযোগী শিক্ষা লাভৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰিছে। আইনখনৰ নিৰ্দেশ অনুসৰি শিশুসকলৰ শিকনৰ ভেটিস্বৰূপ প্ৰাথমিক শিক্ষাৰ স্তৰৰ গুণগত শিক্ষাৰ ওপৰত বৰ্ধিত প্ৰয়াস লোৱাৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অৰ্থাৎ NCERT-য়ে শ্ৰেণী অনুযায়ী শিকন ফলাফলসমূহ ধাৰ্য কৰিছে। এইটো নিশ্চিত কৰিব লাগে যাতে প্ৰতিগৰাকী শিশুৱে তেওঁৰ শ্ৰেণী অনুযায়ী শিকন ফলাফলসমূহ আহৰণ কৰিব পাৰে। শিকন ফলাফলসমূহৰ মূল্যাংকনত গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন হৈছে, যিয়ে নেকি বস্তুনিষ্ঠভাৱে শিকন ঘাটিসমূহ চিনাক্ত কৰাত আৰু প্ৰয়োজনীয় নিৰাময়মূলক ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰে। প্ৰতিগৰাকী শিশুৱে শ্ৰেণীভিত্তিক শিকন ফলাফল আহৰণ কৰাটোৰ ওপৰত দৃষ্টি ৰাখি অসম চৰকাৰে 2017 বৰ্ষৰ পৰা গুণোৎসৱ আৰম্ভ কৰিছে। প্ৰথম বৰ্ষৰ সফল সামৰণিৰ পিছত 2018 বৰ্ষৰ গুণোৎসৱো 2টা পৰ্যায়ত ৰূপায়ণ কৰিবলৈ সূচী প্ৰস্তুত কৰা হৈছে আৰু যাৱতীয় প্ৰস্তুতিও সম্পূৰ্ণ কৰি তোলা হৈছে। এইবাৰৰ গুণোৎসৱ সম্পৰ্কে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি ক'ব লাগিব প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ক সামৰি লোৱা হ'ব এইবাৰৰ গুণোৎসৱত। 2017 বৰ্ষৰ গুণোৎসৱত দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সামৰি লোৱা হৈছিল যদিও এইবাৰৰ গুণোৎসৱত দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ সামৰি লোৱা হ'ব। অৰ্থাৎ আগতে কেৱল প্ৰাথমিক স্তৰক সামৰি লোৱা হৈছিল, কিন্তু এইবাৰ প্ৰাথমিক শিক্ষাৰ লগে লগে মাধ্যমিক স্তৰৰ নৱম শ্ৰেণীও এই গুণোৎসৱৰ মূল্যায়নত সামৰি লোৱা হ'ব। 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ প্ৰথম দিনটোত স্ব-মূল্যায়ন হ'ব, অৰ্থাৎ সেইদিনা বিদ্যালয়ৰ শিক্ষক আৰু পৰিচালনা সমিতিয়ে স্ব-মূল্যায়ন কৰিব। পৰৱৰ্তী 3 দিনৰ যিকোনো এটা নিৰ্ধাৰিত দিনত বহিৰ্মূল্যায়ন হ'ব, অৰ্থাৎ সেইদিনাখন বহিৰ্মূল্যায়নৰ দিনা বহিৰ্মূল্যায়নকাৰীয়ে বিভিন্ন দিশ মূল্যায়ন কৰিব। বিদ্যালয়ৰ বিভিন্ন দিশ অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত যি মূল্যায়ন হ'ব সেই দিশবিলাক এইবাৰ 4টা দিশ ধাৰ্য কৰিছে। তাৰে প্ৰথমটো হৈছে বিদ্যায়তনিক দিশ, আৰু এই বিদ্যায়তনিক দিশত মূল্যাংক হ'ব 85%, অৰ্থাৎ ইয়াত 85% গুৰুত্ব দিয়া হ'ব। দ্বিতীয়তে সহ-বিদ্যায়তনিক আৰু এই ক্ষেত্ৰ আৰু ইয়াৰ মূল্যাংক হ'ব 5%, আৰু তৃতীয়তে আছে বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধাৰ উপলব্ধতা আৰু ব্যৱহাৰ আৰু ইয়াৰ মূল্যাংক, আৰু ইয়াতো 5 নম্বৰ আছে। চতুৰ্থতে আছে সমাজৰ অংশগ্ৰহণ আৰু ইয়াৰ গুৰুত্ব, ইয়াতো 5% গুৰুত্ব দিয়া হ'ব, ইয়াত মূল্যাংক হ'ব 5। এইখিনিতে 2017 বৰ্ষৰ লগত কিছু পাৰ্থক্য উল্লেখ কৰিব লাগিব। 2017 বৰ্ষৰ গুণোৎসৱত শিশুৰ বিদ্যায়তনিক পাৰদৰ্শিতাক গুৰুত্ব দিয়া হৈছিলে 60%, সহ-বিদ্যায়তনিক কাৰ্যত গুৰুত্ব দিয়া হৈছিলে 20%, তৃতীয় নম্বৰত আছিল বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধাৰ উপলব্ধতা আৰু ব্যৱহাৰ, ইয়াত আছিল 10% গুৰুত্ব, আৰু সমাজৰ অংশগ্ৰহণ আছিল 10%। কিন্তু এইবাৰ বিদ্যায়তনিক দিশত অধিক গুৰুত্ব দিয়া হ'ব, অৰ্থাৎ 85% গুৰুত্ব দিয়া হ'ব, আৰু অন্যান্য 3টা ক্ষেত্ৰত 5%কৈ গুৰুত্ব দিয়া হ'ব। বন্ধুসকল, গুণোৎসৱৰ সফল ৰূপায়ণৰ বাবে ইয়াৰ লগত জড়িত সকলো পৰ্যায়ৰ লোকৰ সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন।
গুণোৎসৱত মূল বিষয় হৈছে মূল্যায়ন প্ৰক্ৰিয়া। এই মূল্যায়ন প্ৰক্ৰিয়া আলোচনা কৰিবলৈ যিহেতু যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব, সেয়ে মূল্যায়ন প্ৰক্ৰিয়া আৰু বিভিন্ন পক্ষৰ দায়িত্ব সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এইবাৰলৈ আমি সামৰিছোঁ আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।